চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ পাইছে দেৱজিৎ গগৈ লাইভ। আজি মেট্ৰিকৰ ৰিজাল্ট দিয়া হৈছে আৰু আমাৰ ঘৰৰে ডাইৰেক্ট ছোৱালীজনী অসমৰ ভিতৰত মাক আছে বাসন্তী বৰুৱা আৰু দেউতাক আছে অৰ্পিতাধৰ বৰুৱা। গতিকে আহিলে আৰু দুজনে ডাঙৰ দীঘল কৰিলে। শান্তি শান্তি শান্তি। তাৰপিছত শান্তি কিয় কিয় একো নহয় একো নহয় আৰু বৰুৱা ফিল্ডত ভাই থাকা কি হৈছে? তাৰপিছত তোমালোকৰ দিনা যে কণ হৈ আছিলে তেতিয়া আনি আমাৰ হাতত গজাই দিছিলে। আৰু তোমালোকক যেনেদৰে আমি যে শিক্ষা দীক্ষা দি এইটো বজাত আনিছোঁ তেনেধৰণে আমাৰ দীপশিখা বৰুৱাক আমি তেনেদৰে শিক্ষা দীক্ষা দি আমাৰ বিদ্যালয়ত মজবুত ভিত্তিত আমি গঢ়ি দিছিলোঁ সকলো ছাৰ বাইদেউৰ সহযোগত, পিতৃ মাতৃৰ সহযোগত। তাৰপিছত আমি ডিমৌ বালিকা বিদ্যালয়লৈ তেওঁ পিছৰ উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ গ'ল। আৰু বালিকা বিদ্যালয় আমাৰ চৰকাৰ ছাৰ বাইদেউসকলেও অশেষ যত্ন কৰি ঘৰে পৰে সকলোতে যত্ন কৰিছে, হয় নহয়? অশেষ যত্ন সকলোৱে যত্ন কৰি আজি সকলোৱে যত্ন কৰি আৰু আজি এই সুযোগ পাবলৈ আমি সক্ষম হৈছোঁ, হয় নহয়? এতিয়া তোমালোকে গম পাইছা শান্তি সপ্তম স্থান অধিকাৰ কৰিবলৈ অধিকাৰ সক্ষম হৈছে। আৰু আমি জনাত আমাৰ জ্ঞানে থকা ডিমৌত বোধ কৰোঁ ইয়াতকৈ উচ্চ স্থান অধিকাৰ কৰিবলৈ কোনো সক্ষম হোৱা নাই এতিয়ালৈকে। গতিকে সেইফালৰ পৰা দীপশিখা বৰুৱা আমাৰ সকলোৱে গৌৰৱৰ চলি আহাৰ একে দীপশিখা বৰুৱাৰ ভৱিষ্যত জীৱনেৰে উজ্জ্বল হওক, সমিতি আদি হওক, তেওঁ মনে বিচৰা ধৰণে সকলো আশা পূৰ হওক, আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ বিদ্যালয়ৰ সমূহ ছাৰ বাইদেউ হৈ আমাৰ বিদ্যালয়ৰ বাহানি কৰি অন্যাৰ পৰা বাইদেউ ফুৰানি আমি সম্পূৰ্ণভাৱে আগবাঢ়িছে। গতিকে আমি লগতে আমাৰ বিদ্যালয় সকলোৰে প্ৰিয়, সকলোৰে প্ৰিয় আৰু যদি মোৰ প্ৰিয় প্ৰিয়ৰ মাজতে প্ৰিয় হোৱাৰ কাৰণে মই গাইছোঁ। মই কৈছিলোঁ বহুত স্মৃতি লুকাই আছে দীপশিখা বৰুৱাৰ লগত, গতিকে পিতৃ মাতৃৰ লগত। গতিকে তেওঁৰ এই উন্নতি মূলতে হ'ল পিতৃ মাতৃ এই যে আমাৰ শিক্ষকসকলৰ লগত যিটো সুসম্পৰ্ক ৰক্ষা কৰি চলিছে। আজি আমাৰ যুৱ ওলাই যোৱা প্ৰায় 8 বছৰ হৈ গ'ল। ফলত প্ৰথম বৃত্তি পাবলৈ সক্ষম হৈছিলে আমাৰ বিদ্যালয়ৰ পৰা এডমিশ্যন জিলাভিয়ে বৃত্তি পাইছে বুলি কৈছোঁৱে। গতিকে পিতৃ মাতৃয়ে যেতিয়া আমাৰ লগত যিটো সুসম্পৰ্ক ৰেখাটো চলিছে, এতিয়া ছাৰ বাইদেউ যিটো সুসম্পৰ্ক ৰেখাটো চলিছে, এই সুসম্পৰ্ক ৰেখাটো ধৰাটোৱেই তেওঁৰ জীৱনৰ সফলতাৰ এটা অন্যতম কাঠি বুলি ক'ব পাৰি, অন্যতম চাবিকাঠি। কাৰণ জীৱনৰ প্ৰতিটো উত্থান পতনত আমি বা যিসকল শিক্ষক পঢ়াই আছে সকলোৰে লগত তেওঁ পিতৃ মাতৃৰ সুসম্পৰ্ক ৰেখাটো চলিছিলে আৰু ফলস্বৰূপে আজি সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই আশাতে আমি সকলোকে ডিমৌ টাউন বালিকা বিদ্যালয়ৰ সকলো ছাৰ বাইদেউ প্ৰিন্সিপাল সকলোকে আমি অভিনন্দন জনাইছোঁ। তেওঁলোকৰ সব সক্ষম হৈছে। লগতে এইগৰাকী মই প্ৰাক্তন ছাত্ৰী, এইগৰাকী মই প্ৰাক্তন ছাত্ৰী মীনাক্ষী চুতীয়া, মীনাক্ষী চুতীয়া আমাৰ বিদ্যালয়ত এতিয়া ডিমৌ গাঁও হাইস্কুলত শিক্ষক নিযুক্তি পাইছে। মই যেতিয়া বিদ্যালয় প্ৰথম আহিছিলোঁ হৈ আছোঁ ইহঁতকে প্ৰথম পাইছিলোঁ, ইহঁতকে প্ৰথম পাইছোঁ।